মাজতেই একাঠু পানী বোকাময় হৈ পৰিছে পথছোৱা এজাক বৰষুণতে এনে অৱস্থা হৈ পৰে পথছোৱাৰ এইটো নগৰবৰাৰ প্ৰধান পথ নগৰবৰাৰ পৰা বহিজগতৰ সৈতে যাতায়াতৰ একমাত্ৰ পথ এইটো এনেদৰেই বোকাময় আৰু পুখুৰী সদৃশ পথেৰে যাতায়াত কৰিব লাগে অঞ্চলবাসীয়ে পথছোৱা মেৰামতিৰ বাবে চৰকাৰক আবেদন নিবেদন কৰি ভাগৰি পৰিছে স্থানীয় ৰাইজ নগৰবৰাৰ ৰাস্তা-ঘাটৰ কোনো পৰিৱৰ্তন নহল আৰু চৰকাৰে কৈ আছে পৰিৱৰ্তন কিহৰ পৰিৱৰ্তন যদি মুখ্য হল যোগাযোগ যদি ৰাস্তা-ঘাট ভাল নহয় তেতিয়াহ'লে আমাৰ কিহৰ পৰিৱৰ্তন আপোনাৰ দেখিছে এইটো ৰাস্তাৰ অৱস্থা কেনেকুৱা হৈছে এইটো ৰাস্তাৰে আমাৰ প্ৰায় 10খন গাঁৱৰ মানুহ অহা যোৱা কৰে আমি ইয়াৰ পৰা নগৰবৰা চিমতলা গাড়ী চলাওঁ হয় এই ৰোডত আমি চলি আছোঁ ধৰক ইয়াৰ পৰা ধূপধাৰা যাওঁ এইখিনি জেগাত চাওক এনেকুৱা এটা পৰিস্থিতি হৈ গৈছে যাৰ ফলত আমাৰ মানে ধৰক খোজকাঢ়ি মানুহ যাব নোৱাৰক য'ত ধৰক বা হোষ্টেল যাব লগা হ'লে কলেজ যাব লগা হ'লে বা যিকোনো আমাৰ ব্লক আছে বা ধৰক মণ্ডল অফিচো আছে গোটেইখিনি ইয়াতে আছে গড়কাপ্তানি বিভাগে নগৰবৰাৰ এই বিধ্বস্ত পথ মেৰামতিৰ বাবে কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে নগৰবৰাৰ পৰা ইমতিয়াজ বুলবুল আসাম টক্স